ভিডিওটো সম্পূর্ণ দেখার আগে চ্যানেলটো সাবস্ক্রাইব করে দিয়া। এক নাম্বার কোশ্চেন, কোন প্রাণীটো গাৰ ছালেৰে উশাহ নিশাহ লয়? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 2 সাপ। নাম্বার 2, মানুহৰ শৰীৰত কিমান কেজি পৰ্যন্ত ৰক্ত থাকে? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 4 5 কেজি। ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন কৰা হৈছিল? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 1935 চনত। পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি বেংকটোৰ নাম কি? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 ৰিজ বেংক অফ সুইডেন। নাম্বার 5 SBI বেংকৰ সম্পূৰ্ণ নাম কি? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 ষ্টেট বেংক অফ ইণ্ডিয়া। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি মাটিকালি থকা ৰাজ্যখনৰ নাম কি? নাম্বার 1 অসম, নাম্বার 2 ৰাজস্থান, নাম্বার 3 তামিলনাডু, নাম্বার 4 গুজরাট। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 2 ৰাজস্থান। অসমৰ ভিতৰত আটাইতকৈ দ্বিতীয় জনসংখ্যা থকা জিলাখনৰ নাম কি? নাম্বার 1 ধুবুৰী, নাম্বার 2 নগাঁও, নাম্বার 3 গুৱাহাটী, নাম্বার 3 তিনিচুকীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 ধুবুৰী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? 1 2 3 4। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 লোকপ্ৰিয় গোপীনাথ বৰদলৈ। বৰ্তমান অসমৰ ক'ত? পৃথিৱীত আচৰিত বস্তু কেইটা? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 2 7টা। উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৰাজ্য কেইটা? আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 2 7টা। ভাৰতত মুঠ ৰাজ্য কেইটা? 1 নম্বৰ হৈছে 32, 2 নম্বৰ হৈছে 28, 3 নম্বৰ হৈছে 29, 4 নম্বৰ হৈছে 30। আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 3 29। গুজৰাটৰ ৰাজধানীৰ নাম কি? 1 নম্বৰ গান্ধীনগৰ, 2 নম্বৰ দিছপুৰ, 3 নম্বৰ পাটনা, 4 নম্বৰ থিৰুৱনন্তপুৰম। আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 গান্ধীনগৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ মাটিকালি হিচাপে ভাৰতবৰ্ষৰ কিমান নম্বৰ? 1 2 3 4। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নাম্বার 1 7 নম্বৰ।